তোমালোকে যদি ভাবিছা একমাহ পঢ়ি 95% পোৱাটো সম্ভৱ তেন্তে মই ক'ম এইটো এটা ভুল ধাৰণা তোমালোকৰ কিয়নো যিজন ষ্টুডেণ্টৰ 95% পোৱাৰ আশা আছে সেইজন ষ্টুডেণ্ট গোটেই বছৰটো কষ্ট কৰে একমাহ পঢ়ি 95%টো পোৱাটো অসম্ভৱ এইটো ইম্পচিবল একমাহ পঢ়ি এটলিষ্ট এটা ভাল ৰিজাল্ট কৰাটো সম্ভৱ আৰু এইটো ভিডিঅ'ত মই ডিছকাছ কৰিবলৈ গৈ আছোঁ যে একমাহ পঢ়ি কেনেকৈ ভাল ৰিজাল্ট কৰিব পাৰি তাৰে কিছুমান পইণ্টছ আছে সব অলপ পইণ্টছবিলাক জানি লওঁ সো নাম্বাৰ 1 তোমালোকৰ যদি এতিয়াও নিজৰ সিলেবাসটো কমপ্লিট হোৱা নাই তেনেহলে জলদি নিজৰ সিলেবাসটো কমপ্লিট কৰি ধ্যান দিয়া নাম্বাৰ 2 এটা ষ্টাডি ৰুটিন বনোৱা ৰুটিনটোত কোনটো সাবজেক্ট কেই ঘণ্টাকে পঢ়িবা সেইটো এড কৰিবা আৰু এই লাষ্ট 30 দিন ৰুটিন মতে পঢ়িব লাগিব নাম্বাৰ 3 এতিয়া যেহেতু আমাৰ হাতত সময় কম আছে সো এতিয়া অকল ইম্পৰ্টেন্ট টপিকছৰ ওপৰত ধ্যান দিব লাগিব আৰু যেহেতু মেট্ৰিকত এমসিকিউ বেছি আহে সো এমসিকিউ বেছিকৈ প্ৰেক্টিস কৰিব লাগিব নাম্বাৰ 4 ইমান দিন যি পঢ়িলা আৰু যিমানখিনি পঢ়া বাকি আছে সো এই গুটিখিনি আকৌ এবাৰ ৰিভিজন মাৰিব লাগিব কাৰণ ৰিভিজন নকৰিলে পাহৰি যোৱাৰ চান্সটো বেছি থাকে নাম্বাৰ 5 এতিয়া যেহেতু আমাৰ হাতত সময় কম সো নিজৰ মূল্যৱান সময় এনে নষ্ট নকৰিবা কাৰণ এই সময় আৰু কেতিয়াও ঘূৰাই নোপোৱা ঘণ্টাৰ পৰ ঘণ্টা মোবাইল চাই যদি নিজৰ মূল্যৱান সময় এতিয়া নষ্ট কৰা তেনেহলে কিন্তু পিছত পস্তাব লাগিব আৰু কোনদিনা পস্তাব লাগিব সেইটো জানানে নাই সেইটো হল ৰিজাল্টৰ দিনা যাতে তোমাৰ মা দেউতাই তোমাক লৈ গৌৰৱ কৰিব পাৰে তোমাৰ মা দেউতাৰ কিমান আশা যে এইবাৰ মোৰ ছোৱালী বা মোৰ লৰাই ভাল ৰিজাল্ট কৰিব আৰু যদি তুমি নিজৰ মূল্যৱান সময় এনে নষ্ট কৰি ৰিজাল্ট বেয়া হয় তেনেহলে মা দেউতাক ৰিজাল্টৰ দিনা কি জবাব দিবা এবাৰ ভাবিছানে যদি তুমি ভাবিছা যে আজিৰ পৰা মই পঢ়িবলৈ আৰম্ভ কৰিম তেনেহলে এতিয়াও তোমাৰ হাতত বহুত সময় আছে এই এক মাহ ভালকৈ পঢ়িলে নিশ্চয় তোমাৰো এটা বহুত ভাল ৰিজাল্ট হ'ব এইটো 100% গ্যাৰান্টি এক মাহৰ বাবে গায়ব হৈ যোৱা আৰু এই এক মাহ বন্ধুবৰ্গৰ লগত আড্ডা মাৰা বাদ দিয়া মোবাইল চাই এনে নিজৰ মূল্যৱান সময় নষ্ট নকৰিবা আৰু ঘৰত থাকি পঢ়িবলৈ আৰম্ভ কৰি দিয়া সো এইখিনিয়ে আছিল এই ভিডিঅ'টোত ভিডিঅ' ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং